গুৱাহাটীত জলসংকট মহানগৰবাসীৰ খোৱা পানীৰ বাবে হাহাকাৰ একাংশই সুবিধা লৈছে জলসংকটৰ অবৈধ বৰিঙেৰে ৰমৰমীয়া ব্যৱসায় খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰবাসীয়ে কিন্তু এনে জলসংকটৰ কাৰণ কেৱল প্ৰাকৃতিক নহয় কৃত্ৰিমভাৱে সৃষ্টি কৰা হৈছে প্ৰাকৃতিক সম্পদ একাংশই জলস্তৰ পৰীক্ষা নকৰাকৈ বৰিং কৰি বিক্ৰী কৰিছে পানী মহানগৰীত কাঠখোলাৰ দৰে গঢ়ি উঠিছে একাংশ অবৈধ পানীৰ বৰিং আৰু সমান্তৰালকৈ মই ফটাখিলামবাৰীৰ এই শ্মশানত উপস্থিত আছোঁ আৰু যি এই ক্ৰিয়েশ্যন প্লেছত উপস্থিত আছোঁ আৰু এই স্থানতে শ গাড়ী অবৈধভাৱে যি পানীৰ বৰিং ইতিমধ্যে জিলা প্ৰশাসনে নিৰ্দেশ দিছে যে পানীৰ বৰিংসমূহ বন্ধ কৰিব লাগে একাংশই সকলো নিয়ম নীতি নজনাকৈ বহু লোকক যোগান ধৰিছে পানী কিন্তু যিসকলে অবৈধভাৱে বৰিং কৰি পানী বিক্ৰী কৰি আহিছে সেয়া বহুতৰ বাবে বিপদৰ কাৰণ হৈ পৰিছে গুৱাহাটীৰ বিভিন্ন স্থানত অবৈধ বৰিঙৰ ফলত জলস্তৰ নিম্নগামী হৈছে শুকাই গৈছে কুঁৱা আন পানীৰ উৎস এয়া চাওক কিদৰে চলি আছে পানী বিক্ৰীৰ ঘটনা শাৰী শাৰী পানী কঢ়িওৱা গাড়ী বিষয়টোক লৈ জিলা উপায়ুক্তক অভিযোগ দিয়া হৈছে এনে বিভিন্নজনৰ অভিযোগ লাভ কৰা বুলি দ্য নিউজ প্লাছক জনালে উপায়ুক্ত গোপাল ঝাই গ্ৰাউণ্ড ৱাটাৰ এক্সট্ৰেকশ্যনটো এটা খুব চিৰিয়াছ ইছ্যু হৈ গৈছে আৰু আমি কমপ্লেইনছো বহুত মান ৰেচিডেণ্টছ পৰা পাইছোঁ প্লাছ GMC পৰা আমি এদিন ডিছকাশ্যন কৰিছিলোঁ যাৰ ভিত্তিত আমি এটা এপ্লিকেশ্যনো পাইছিলোঁ যে GMCতো বহুত বেছি কমপ্লেইন আছে কিন্তু কোনো আমি বডি পোৱা নাছিলোঁ একজেক্টলি কোন কেনেকুৱা একশ্যন ল'ব বা পাৰ্মিশ্যন কাট পৰা ল'ব লাগে চ' আমি বিভিন্ন ধৰণৰ ডিছকাশ্যন কৰাৰ পিছত এটা DDMA ফালে পৰা অৰ্ডাৰ ওলাইছোঁ য'ত বেন আমি কৰা নাই আমি কৈছোঁ যে চেণ্ট্ৰেল গ্ৰাউণ্ড ৱাটাৰ পৰা পাৰ্মিশ্যন লৈহে NOC লৈহে আপুনি কৰিব পাৰে যাতে কোন এলেকাত আৰ্টেচিয়ান ৱেলছবিলাক যে থাকে গ্ৰাউণ্ডত যে পানীৰটো ডেপ্থ বেছি নে বেছি যাতে এটা বেলেঞ্চ টু গ্ৰাউণ্ড ৱাটাৰৰ যে আছে এইটো মেইনটেইন হ'ব পাৰে তো সেই ভিত্তিতে অৰ্ডাৰ ওলোৱা হৈছে আৰু GMCক আমি এনফৰ্চমেণ্টৰ বাবে দায়িত্ব দিছোঁ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা হ'ব অবৈধ বৰিঙৰ বিৰুদ্ধে কিন্তু যিসকলে পানীৰ গাড়ী চলাই আছে তেওঁলোকে জানেনে নিয়ম নীতিসমূহ আমি জনামতে মানে গুৱাহাটীৰ যিখিনি মানে বৰিং আছে মানে সকলোতে মানে বন্ধ কৰা হৈছে বৰিঙত তেওঁলোকৰ আছে নে নাই সেইটো বিশেষকৈ মই নাজানিম আমি গাড়ী আমাৰ তাৰমানে পাব্লিকে আমাক মানে ফোন কৰে পানী সেনেকৈ লাগিলে আমি দি দিওঁ আৰু শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে গুৱাহাটীত জলসংকট অধিক ভয়ংকৰ হৈ পৰাটো নিশ্চিত তৌফিকুদ্দিন আহমেদৰ ৰিপৰ্ট দ্য নিউজ প্লাছ